হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই চেনেল আসাম মক্সপট। আজি আমি যাব ওলাইছোঁ মাছ ধৰিবৰ কাৰণে, জাল পাতিবৰ কাৰণে। পুঠি লাঙি আমাৰ লগত গৈ আছে এজন আৰু কেইটামান এইয়া গৈ আছে জালুৱা। এই দোকান পোহৰ বাদ দি জালুৱা কেইটা মানে মাছ ধৰিবলৈ গৈ আছে। ইমান পানী বাঢ়িছে আপোনাৰ বাপৰে বাপ বহুত পানী বাঢ়িছে। অকণ পাছত মাছেই মাছ এইবিলাক আৰু অকণ পাছত আপোনালোকৰ পানী দেখুৱাম কিমান পানী বাঢ়িছে। ইয়াত এদিনতে বহুত পানী বাঢ়ি গ'ল। পানী দেখুৱাইছোঁ আপোনাক, পানী দিওঁ। নদী বাহিলে উজান উঠিলে আহি পাই গলো মাছৰ জেগাত। এতিয়া মাছ ধৰিম। সেইফালে এটা জালুৱাই জাল পাতি আছে, মাছ ধৰি আছে। আৰু আমাৰ এয়া দোকান পোহৰ বাদ দি এইফালে মাছ ধৰিবলৈ আহিছে আমাৰ বোলো ডাঙৰ ককাইটো। এয়া চব পানী কিমান বাঢ়ি গ'ল। পানী এনেকুৱা ইমান পানী বাঢ়িছে আৰু এনেকে যদি বাঢ়ে নহয় ঘৰত উঠি যাব আৰু পানী। এই আমাৰ জালুৱা যে জালুৱা দোকান পোহৰ বাদ দি জাল মাৰিবলৈ আহিছো হা। ৰাইজৰ বোলো খেতি বস্তু হোৱা নাই, চব ধান কাটি পিনি শেষ হ'ল। এতিয়া পানী বাঢ়িলেও একো প্ৰব্লেম নাই। আপোনালোকক এটা কথা ক'ব যে এইটো কি বস্তু জানেনে? এই যে বড়ো ধানত পানী যে দিয়ে সেইটো পাইপ লাইন। ইয়াৰ পৰা পানী দিয়ে মানে এই বড়ো খেতিত পানী দিয়াৰ পাছত এতিয়া ইয়াৰ লগত মেচিন এটা আহে। মেচিনটো বৰ্তমান নাই, মেচিনটো ঘৰত লৈ গ'ল। পানী যিহেতু বাঢ়ি আহি আছে, মেচিনটো খাই যাব বুলি সেইকাৰণে এইটো মেচিনটো নাই, পাইপ লাইনটো থৈ গ'ল এনেকৈ। এয়াই আমাৰ জালুৱাহঁতে এতিয়া জাল পাতিবৰ কাৰণে পুৰা ব্যৱস্থা কৰি আছে। কি জাল আনিছে হা? এবাৰ কৈ দিব নেকি কি জাল আনিছে? কওক কি জাল আনিছে? কাৱৈ লাঙি। এইফালে মেইন জালুৱা গৈ আছে জাল পাতিবৰ কাৰণে। এতিয়া ভগৱানেহে জানে কি মাছ ধৰিব। আমি ইয়াত পানীত গৈ আছো। ঐ জালুৱা কি জাল এখন? ভালকে বা 30। কি মাছ লাগে বা? হয় নেকি? এইফালে অলমষ্ট সেইজনৰ জাল পতা হৈ গ'ল। এইফালে এজনে পাতি আছে জাল। ঐ ভাই গামোচাখন লৈ নানিলি কেলে? হাফ পেণ্ট পিন্ধি জাল পাতিবলৈ আহে কোনোবা হা? হাফ পেণ্টটো লৈ আনিলে দেখোন ভালকে পাতিব পাৰো। এতিয়া হাফ পেণ্টটো তিতি যাব। ফ্লাইট আহি গ'ল। এয়া চাওক আমাৰ সেইফালে এজন পাতি আছে। এইফালে কি নম্বৰৰ এইটো কি নম্বৰৰ জাল মই পিছে নাজানো। এইখন কি নম্বৰৰ জাল পাতিছে নাজানো। ইমান সৰু ফুটা দেখিছো। কি জাল এইটো? এইখন কিহৰ জাল? 15। এইখন বোলে 15ৰ জাল। 15 জালত কি দৰিকণাহে লাগিব। দৰিকণা চনা এইফালে লাগি আছে মাছ পুৰা। লাগিব নেকি? কেজি 10 টকা। আমাৰ এইফালে গুৰি পেলাই আছে। ভাই ইয়াতে থোপা কৰি পেলাই থৈ দিলি যে জালখন। এইফালে পেলাই দে। এইফালে পেলাই দে। এইফালে কিয়নো ৰ'ব আপুনি এখনে জাল আনিলে নেকি? প্ৰথমবাৰ নহয়, মই প্ৰথমবাৰ পানী নামিছো। সেইটো গৈ আছে প্ৰথমবাৰ নহয়, মাজুলী চবে গম পাই যে পানী বহুত হয় বুলি, বাৰে বাৰে হয়। আজি মই পানী প্ৰথম নামিছো, সেইকাৰণে কৈছো যে প্ৰথমবাৰ মই পানী নামিছো।
জাল চাল পাতি কামত আহিছে গোটেইসোপা কামত আহিছে আৰু 1 ঘণ্টামান পাছত জালখন চাব লাগিব কি কি মাছে আপোনালোকৰ দেখোন কি কি মাছ লাগিলে পাৰে চাই লওঁ আগত কি হয় আকৌ এখন পাতিবলৈ আহিলোঁ পাতিবলৈ আহি পিনি এয়া চক এয়া আৰু এখন পাতিবলৈ আহিলোঁ পোন্ধৰৰ জাল পুঠি লাঙি নে কি লাঙি নাজানো এয়া পাতিবলৈ আহিলোঁ আমাৰ এইফালে পাতি আছে বাৰু ইমানে পানী হৈছে পেনটো নিতিতিলে হ'ল বৰষুণেতো দি আছে ৰ'দটো দিয়া নাই আজি 2-3 দিন ধৰি পেনটো তিতিলেতো হ'লেই আৰু ঐ ভাই ক'ত পাত এইফালে মোৰ পেঞ্চন খুলি গৈছে এয়া আমাৰ এইফালে পাতি আছে সেই লাইনটোত পাতি দে এনেকে চিধাকে পাতি দে অৱশেষত আমাৰ বৰ্তাকাই মাছ এইকেইটা পাইছে দৰিকণা মোৱা পুঠি চুঠি মিলাই এসাজৰ হ'বগৈ আৰু দৰিকণা এইটো ইয়াত পাতিব নালাগে ইয়াত পাতিলে মাছ নধৰে এই অকণমান চফালিতত পাতিব লাগিব ইয়াত পাতিলে মাছ নালাগে এই উঠা এখন দৰিকণা ভাই এবাৰ যাচোন উঠা ইয়াত মাছটো নালাগে মাছ লাগিব কিন্তু তোৰ দৰিকণা মাছে লাগিব বাকী অন্য মাছ নালাগে কেনেকুৱাকে মাছ লাগিছে দেখিছেনে এখন